Hello friends, good morning. বাহিৰত তামাম বৰষুণ দি আছে। আপোনালোকে চাগে শব্দ শুনি আছে। মোৰ বাছ দাঁত মাজনি পৰিল আৰু দাঁত মাজনি কলগেট চাওক আপোনালোকে বাহিৰত চাব পাৰে বৰষুণ দি আছে। এইটো চাওক বাহিৰত বুম ধামাকা বৰষুণ দি আছে। চপ্পল পানী 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 পানীয়ে পানী অকল পানী মে পানী পানী हो गया। এইবিলাক মুখটো ধুই আহোঁ। বাথৰুমৰ লাইটটো বেয়া হৈছে। লাইটটো নাই কাম নাই। একচুৱেলি লাইটটো সলাই গ'ল। চ' মোৰ ঘৰত আছে এটা ৰুমত, সেইটো মই লগাই দিওঁ। এইটো আছে চাওক, এইটো লগাই দিওঁ তাতে চাওক কি হয়। তামাম ধামাকা বৰষুণ মাৰি আছে। লগাই দিওঁ। মই ভাবিছিলোঁ বাল্বটো ফিউজ গৈছে নেকি, কিন্তু সলাই দিলোঁ, কিন্তু কাম নহ'ল। একচুৱেলি ৱায়াৰিঙৰ কিবা প্ৰব্লেম হৈছে চাগে। চ' এইটো পিছত চাম। ফ্ৰেণ্ডছ, মই অলপ বাহিৰত যাব লাগে। চ' বলক বাহিৰত যাওঁ আৰু বাহিৰৰ পৰা অলপ ঘূৰি আহোঁ। Actually, in my opinion, safety and security karne, so don't forget about it. Let's start the journey. 1, 2, 3, go! Go! ধামাকা বৰষুণ আছিল। পানী পানী বাহিৰত পানী। আহিলোঁ মই DC অফিচ গোৱালপাৰা। এইটো হ'ল আমাৰ গোৱালপাৰা DC অফিচ। ইয়াত অলপ কাম আছে, বলক ভিতৰলৈ যাওঁ আৰু কামটো সোনকালে কৰোঁ। ল'লোঁ মই ফ্ৰেণ্ডছ, এটা চিঠি আছিল, মই চিঠিটো ল'লোঁ। এইখিনি মোৰ কাম আছিল, এইটো ৰিচিভ কৰা। চ' বলক এতিয়া আমি ঘৰলৈ যাওঁ। বাই বাই আজিৰ কাৰণে, বাই বাই।